নমস্কাৰ বন্ধুসকল, সমাজত চলি থকা বহুতো জটিল আইনী সমস্যাৰ বাবে আমি প্ৰায়ে চিন্তাত পৰোঁ, কাৰণ আমাৰ ওচৰত সঠিক আইনী জ্ঞান নাথাকে। বহুতে মোক ইনবক্সত বা মোৰ পোষ্টৰ তলত নিজৰ সমস্যাবোৰ জনায়। আজিৰ পৰা আপোনালোকৰ বাবে লৈ আহিছোঁ এক বিশেষ ভিডিঅ' ছিৰিজ, আপোনাৰ প্ৰশ্ন মোৰ উত্তৰ, য'ত মই পোনপটীয়াকৈ উত্তৰ দিম আপোনাৰ সোধা কিছুমান গুৰুত্বপূৰ্ণ আইনী প্ৰশ্নৰ। আহকচোন আজিৰ প্ৰশ্নকেইটা কি জানো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, এজনে মোক সুধিছিলে, আমাৰ কোৰ্ট মেৰিজ হৈছে কিন্তু ল'ৰাজনে এতিয়া ঘৰত নিনিওঁ বুলি কৈছে, মোৰ কিবা অধিকাৰ আছেনে? মোৰ উত্তৰটো হ'ব, নিশ্চয় আছে। মনত ৰাখিব, কোৰ্ট মেৰিজ হোৱাৰ লগে লগে আপুনি আইনৰ চকুত তেওঁৰ বৈধ পত্নী। সামাজিক বিয়াখন কেৱল এটা নিয়মহে। যদি তেওঁ আপোনাক লৈ যাব নিবিচাৰে, আপুনি আদালতত দাম্পত্য অধিকাৰ পুনৰুদ্ধাৰ অৰ্থাৎ RCR গোচৰ তৰি তেওঁক আপোনাৰ সৈতে থাকিবলৈ বাধ্য কৰিব পাৰে। লগতে আপোনাৰ খোৱা বোৱাৰ খৰচ অৰ্থাৎ মেইনটেনেঞ্চ দাবী কৰা সম্পূৰ্ণ অধিকাৰ আপোনাৰ আছে। আৰু এজনে মোক সুধিছিলে, ছাৰ, মোৰ স্বামীয়ে অন্য এগৰাকী মহিলাৰ লগত সম্পৰ্ক ৰাখি মোক মাৰপিট কৰে, আইনে মোক কেনেকৈ সহায় কৰিব? মোৰ উত্তৰটো হ'ল, বৰ্তমান আইনমতে বিবাহ বহিৰ্ভূত সম্পৰ্ক হয়তো জেল হ'বলগীয়া অপৰাধ নহয়, কিন্তু সেই সম্পৰ্কৰ বাবে পত্নীক নিৰ্যাতন কৰাটো এক গুৰুতৰ অপৰাধ। আপুনি ডমেষ্টিক ভাইলেন্স এক্ট আৰু ছেকশ্যন 498A, যিটো BNSৰ বৰ্তমান ছেকশ্যন 85ৰ অধীনত গোচৰ তৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ স্বামীয়ে জেল পৰ্যন্ত কাটিব লগা হ'ব পাৰে, আৰু আপুনি সেই ঘৰখনতে থকাৰ আইনী সুৰক্ষা পাব। আৰু এজনে মোক সুধিছিলে, মোৰ পত্নীয়ে মোক আৰু সন্তানক এৰি অন্য ল'ৰাৰ লগত গুচি গৈছে, মই এতিয়া কি কৰিম? চাওক, এয়া এক অতি দুখজনক পৰিস্থিতি। আপুনি প্ৰথমে পত্নীলৈ এখন লিগেল ন'টিছ পঠাওক। যিহেতু তেওঁ আপোনাক এৰি গৈছে, আপুনি এডাল্টাৰী অৰ্থাৎ ব্যভিচাৰৰ ভিত্তিত বিবাহ বিচ্ছেদ কৰিব পাৰে। আটাইতকৈ ডাঙৰ কথা হ'ল, আপুনি আপোনাৰ সন্তানক কাষ্টডি বা জিম্মাৰ দাবী কৰক। এগৰাকী মাতৃয়ে যদি সন্তানক এৰি অন্য পুৰুষৰ লগত অবৈধভাৱে থাকে, তেন্তে আদালতত পিতৃৰ স্থিতি অধিক শক্তিশালী হয়। আৰু এজন মোক সুধিছিলে, স্বামীয়ে 3 বছৰ ধৰি খবৰ লোৱা নাই, ল'ৰা ছোৱালীক খুৱাবলৈ পইচা নিদিয়ে, মই কি কৰিম? চাওক, আপুনি 3 বছৰ ধৈৰ্য ধৰিলে, এতিয়া আইনৰ সহায় লওক। স্বামীয়ে দ্বিতীয় বিবাহ কৰিলে নিজৰ সন্তানক পোহপাল দিয়াটো তেওঁৰ আইনী কৰ্তব্য। আপুনি আদালতত ছেকশ্যন 125 CRPC, যিটো বৰ্তমান BNSৰ ছেকশ্যন 144ৰ অধীনত ভৰণ পোষণৰ কাৰণে গোচৰ দিব পাৰে। স্বামীয়ে সম্পত্তি বা দৰমহাৰ পৰা কাটি হ'লেও আপোনাৰ সন্তানৰ খৰচ উলিয়াই দিবই লাগিব। আৰু এজন মোক সুধিছিলে, আমাৰ বিয়াৰ কোনো পেপাৰ বা মেৰিজ চাৰ্টিফিকেট নাই, আমাৰ বিয়াখন বৈধনে? চাওক, ইয়াৰ প্ৰশ্নৰ একেবাৰে পোনপটীয়া উত্তৰ হ'ল, হয়, বৈধ। যদি আপোনাৰ বিবাহ ধৰ্মীয় ৰীতি নীতি বা সামাজিক নিয়ম যেনে অগ্নিৰ সন্মুখত সপ্তপদী বা নিকাহ আদি হৈছে, তেতিয়াহ'লে আপোনাৰ বিয়াটো বৈধ। চাৰ্টিফিকেট নাথাকিলেও আপুনি বৈধ দম্পতি। বিয়াৰ ফটো, নিমন্ত্ৰণী পত্ৰ আৰু সাক্ষীৰ সহায়ত আপুনি আদালতত বিয়াৰ প্ৰমাণ কৰিব পাৰে। কেৱল চাৰ্টিফিকেট নাই বুলিয়ে স্বামী বা পত্নীয়ে নিজৰ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰে। আশা কৰোঁ আজিৰ এই তথ্যখিনি আপোনাক অলপ হ'লেও সহায় কৰিব। মনত ৰাখিব, আইন জানিলেহে আপুনি সুৰক্ষিত হৈ থাকিব পাৰিব। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰক আৰু আনৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰক। আপোনাৰ কিবা যদি আইনী প্ৰশ্ন বা সমস্যা আছে, তেতিয়াহ'লে কমেণ্টত জনাব। পৰৱৰ্তী ভিডিঅ'ত মই হয়তো আপোনাৰ প্ৰশ্নকেইটাৰ উত্তৰ দিম। আজিলৈ ইমানেই, ধন্যবাদ।